মানে আৰু চাওক আজি সব আজি ঝাড়ু দিয়ে সবে দুটা ঝাড়ু লৈছে সাৰিব আজি যিহেতু কালি সৰস্বতী পূজা সেইবাবে সবে কাম কৰিব আহিছে সবৰে দায়িত্ব কিন্তু ভিডিঅ' বনাব আহিছে কিউ লাগে তাই এবাৰ চাওক সবে ঝাড়ু দিয়ে সবৰে পৰিচয় চাওক আজি সবৰে ঝাড়ু দিয়ে আছো মর্নিং আশা করো আপনাকে সকলে ভালে এইয়া আমার কলেজত সাফ সুফা হয়েছে এইয়া লক্ষ্মী আজি দেখা পাইছে ব্লগার আজি কাম কৰি আছে তেখেতে এইয়া আমার কলেজত সবে আহিছে এইয়া আমার এইয়া ইফালে দেখা পাইছে কাকলি ঝাড়ু মাৰি আছে এইয়া ইফালে আমাৰ দাদা মোৰ টি চাৰ্টৰ দৰে পিন্ধিছে এইয়া আমাৰ ৰুমি আজি ঝাড়ু মাৰিছে আমাৰ ছাৰৰ ৰুম কৰা নাই মই এনে আহিছোঁ আজি পইচা দিবলৈ তো চাই থাকক আৰু কি কি হয় এইয়া আকৌ লক্ষী আহি পাল ওপৰৰ পৰা এইটো কলেজত কাম কৰিব আজি আহিছোঁ ঝাড়ু দিয়ে আজি ৱেলকাম কৰিলোঁ আপোনালোকক এই দোস্ত আপোনালোকে দেখা পাইছে লক্ষী আজি ঝাড়ু মাৰি আছে আজি মই ভিডিঅ' বনাইছোঁ আৰু পিছফালে চাব পাৰে আমাৰ সকলোৱে আছে আজি ব্যস্ততাৰ মাজত কাম কৰি আছে এয়া চবকেইটা বিহাৰী বাচ্চা এয়া আমাৰ দাদা এক্সপৰ্টিং টু মোৰ কামত লাগি গ'ল ইফালে কিছুমানে দোকানকৰ সৈতে এইফালে কামত লাগি গ'ল ভাল কৰিছে ছোৱালী লাগে ভাল কৰি খৰচৰ কাম কৰি আছো এই সোৱন্তি এই ৰিক্সা কিবা ক'বই সিহঁতে কমেণ্টত কোনোবা যদি ছোৱালী আছে তেনেহ'লে পাৰ্টনাৰ হ'ব আহিব আৰু এফালে চাওক কালি খুৱাব এফালে চাওক ইয়াতে এতিয়া চাফা কৰিম এইবোৰ খাৰা খাৰিটা চাফা কৰিম এই শাৰী আছে আৰু এতিয়া মই কৰিম আৰু বাকীবোৰে তলত কৰি আছে আৰু ইয়াতে অকল এই আৰু মই কৰিম আপোনালোকে ভাবিছে চাগে মোৰ আজি ক'ব এইটো ৰঙা সূতা কিহৰ তো মানে ৰাতিপুৱা যিহেতু কলেজত আহোঁতে যিহেতু আজি গণেশ পূজা আপোনাক সকলোকে গণেশ পূজাৰ শুভেচ্ছা জনালোঁ ভিডিঅ'টো দিয়ালৈকে গণেশ পূজা খতম হ'ব তথাপিও আপোনালোক সকলোকে গণেশ পূজাৰ শুভেচ্ছা জনালোঁ আৰু ৰাতিপুৱা অহাৰ সময়ত মানে গণেশ মন্দিৰত সোমাইকৈ মানে চাকি তাকি দি আহিলোঁ সেইবাবে সূতাটো আৰু এতিয়া কলেজত আহিছোঁ কাম চাম কৰিম যিহেতু কালি সৰস্বতী পূজা আৰু কালি আপোনালোকক যদি পাৰোঁ এটা নেক্সট ভিডিঅ' ব্লগ বনাইকৈ দেখাম যদি পাৰোঁ কিন্তু এইটো অকল আজি কাম কৰা নাই আৰু পজ দি আছে পূৰা এইজনী যিহেতু পজ দিব আহিছে চাওক ইহঁতে কাম কৰি আছে এতিয়া ইহঁতে আড্ডা মাৰি আছে একো কাম চাম কৰা নাই ইহঁতে এতিয়া জানো কৰা নাই অৱস্থা চাওক পূৰা মোৰ গোটেই কাপোৰ চাপোৰ মানে কলেজ ড্ৰেছত মই গম পোৱা নাছিলোঁ আউট ড্ৰেছত আহিব লাগে তো কলেজ ড্ৰেছত আহিলোঁ তো মোৰ কাপোৰতো অৱস্থা নাই পূৰা আজি কাঠ লগাইছে আৰু এইফালে চাওক ক্লাছৰুম চাফা কৰিলোঁ ময়ো কৰিলোঁ বেলেগে কৰি আৰু সিফালে শাৰী আছে আৰু এইফালে এতিয়া মই বাহিৰ শাৰী আজি পূৰা কামত লাগিছে এইফালে ভিডিঅ' বনাই কামত লাগিছে এতিয়া দে ভিডিঅ' পোৱা এইজনে কাম কৰি আছে ফোনত বিজি হৈ আছে এই ল'ৰাজনে কাম কৰিছে এতিয়া কাম চলিছে চাওক চবে যাওঁ লৈ লৈ কাম চবে কৰি চবে কাম পৌচ দি আছে ঝাৰু কৰিব লাগে ঘৰ মানে ৰুম সাৰিব লাগে চবে চাফা কৰি আছে আৰু ময়ো কৰি আছোঁ মাজতে অলপ ভিডিঅ' কৰিছোঁ আৰু এইফালে চাওক এতিয়া আমাক এবাৰ চিৰি সাৰিব দিছে আৰু এইফালে এতিয়া পূৰা খাৰাত লাগি গৈছোঁ এইফালে আমি এই চাওক চাওক ভিডিঅ' কৰাৰ সময়ত মোৰ পৰা ঝাৰু কাঢ়িকৈ সাৰিছে ভিডিঅ'টো অফ কৰাৰ লগে লগে এইফালে চাফাই বিচাৰি আছে আমাৰ মকৰ বিচৰা হ'ব ইয়ান চাফা কৰিছে কাকলি বাইদেউ চাফা কৰি আছে আৰু এইফালে মই আহি গ'লোঁ কাৰণ তাতে মানে পূজাৰ কাম খতম হোৱা নাই শেষ হোৱা নাই তাতে পূজাৰ সেয়া চলি আছে কাম কিন্তু মই আহি গ'লোঁ যিহেতু ঘৰৰ ওচৰতো গণেশ পূজা আজি পূজা হৈ আছে তো ঘৰৰ ওচৰতে পূজাটো নাথাকিলেও বেয়া তো কলেজৰ যিখিনি মোক দায়িত্ব দিছিলে সেইখিনিও কৰি আহিলোঁ আৰু এতিয়া ইয়াতে মন্দিৰত যাওঁ আৰু ৰাতিপুৱাই মন্দিৰটো সেয়া কৰিলোঁ এতিয়া ঘৰৰ ওচৰ মন্দিৰত যাওঁ তো আজি ভিডিঅ'টো ইয়াতে এনেকৈ যদি ভাল পায় তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাক সকলোকে মোৰ ফালৰ পৰা সৰস্বতী পূজাৰ শুভেচ্ছা জনাওঁ যাতে চবৰে ভাল হওক